এইফালে আহি পাই গ'লো কইনাঘৰত গৈ আছোঁ জোগাই মানে হেল্ল' এভৰিৱান গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি গৈ আছোঁ মই চিলাপথাৰত কিয় গৈ আছোঁ কি কৰিব গৈ আছোঁ সেয়া জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। চ' লেটছ গো। আৰু এইফালে টিকেট কৰি হৈ গ'ল, এতিয়া যাওঁ আৰু এইফালে আমাৰ ট্ৰেইন আহি গ'ল। মই এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিম আৰু আজি ভিডিঅ'টো বহুত বেছি স্পেচিয়েল মানে ধামাকা হ'ব গৈছে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া মই চানা লৈ লৈছোঁ, এতিয়া খাই লওঁ। আৰু এইটো চাওক, এইটো আমাৰ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল। এয়া চাওক, ইয়াৰ পৰা ইমান ধুনীয়াকৈ দেখি পাইছে, বহুত বেছি ভাল লাগিছে চাই। এইটো চাওকচোন, যিহেতুকে মই ইয়াৰ পৰা দেখি পাইছোঁ, চ' আপোনালোকৰ মাজতো আপোনালোককো দেখাওঁ বুলি চ' এয়া অকণমান দেখাই দিছোঁ আৰু। লাগিছিলে মানে কোনো নাই কথা পাতিবলৈ, অকলে কিন্তু জাৰ্ণি কৰাটো বহুত বেছি বেয়াও, মানে বৰিং, বহুত বেছি বৰিং লাগি যায়। আৰু এইফালে চাওক, মই চিলাপথাৰ আহি পাই গ'লো এতিয়া। বেছি মানুহ দেই, ইমান মানুহ খালি মানুহ। এতিয়া মই ইয়াতে বহি আছোঁ, পাৰ্টনাৰ কেইটামান আহি আছে লগ কৰিবলৈ, সিহঁতি ইয়াতে আছে মানে সিহঁতক লগ কৰি যাম বুলি ভাবিছোঁ। অকলে এয়া টাউনত বহি আছোঁ, গৈ আছোঁ জোগাই মানে মেইন ৰোডটো। সিহঁতিকেইটা তাতে আছে, মানে সিহঁতি ৰাস্তাটো ভালকৈ ঘূৰিব পৰা নাই। সিহঁতিকেইটা পাৰ্টনাৰকেইটা আৰু তাতে গৈছোঁ, এতিয়া তাতে গৈ আছোঁ। আৰু এতিয়া লগৰ কেইজনক মানে লগ কৰি আহি এতিয়া গৈ আছোঁ বৰ্তমান মাহী ঘৰত। চ' মাহী ঘৰত গৈ আকৌ মাহী ঘৰত ভাত পানী খাই মেলি আকৌ যাম জেগা এটাত। চ' ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ, চ' আপোনালোকে চাই থাকিব। আৰু এইফালে চাওক, মাহী ঘৰত আহি পাই গ'লো, এইটোৱে আমাৰ মাহী ঘৰটো। চ' এতিয়া মই ভাত পানী খাই লওঁ। ইয়াত দেখা কাৰণটো হ'ল আমাৰ লগৰ বা এজনী মানে বিয়া আছে, তালৈ মানে মাতিছে মোকো। সেইটো কাৰণে ভাবিলোঁ ইয়াত সোমাই বিয়াটো খাই যাওঁ, ডিব্ৰুগড়ত আহিছোঁ যেতিয়া। চ' সেইকাৰণে আৰু ইয়াতে সোমাবলগীয়া হ'ল। আৰু বাৰ কাৰণে কিবা অলপ বস্তু নি দিব লাগে, ইয়াৰ পৰা নি দিম, সেইটো কাৰণে ইয়াত সোমাইছোঁ। আৰু এতিয়া গৈ আছোঁ বিয়াত। চ' আপোনালোকক ডাইৰেক্ট বিয়াতে লগ পাই আছোঁ, চলো। এইফালে আহি পাই গ'লো কইনাঘৰত। আৰু এইফালে চাওক, মেইন গেটটো এইকণ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম, এইফালৰ পৰা সোমাই যাম আৰু চলো আপোনালোককো দেখাই আছোঁ কেনেকুৱা কৰে বড়ো বিয়া। ফাৰ্ষ্ট টাইম খাব আহিছোঁ, মই বহুত এক্সাইটেড হৈ আছোঁ, মানে কেনেকুৱা কৰা হয় মানে আজিলৈকে দেখা নাই যে। চ' চলোচোন চাওঁচোন কি হয় কি নহয়। এইফালে চেল্ফি ষ্টিক মানে ফটো মাৰিবলৈ। আৰু এইফালে চাওক, কইনা আৰু দৰা কিউট কাপোৰ, বহুত বেছি ভাল লাগিছে বা আৰু বিন্দিও এইটো চাওক। আৰু বিয়াৰ মানে ডেক'ৰেশ্যনটো বহুত বেছি ভাল লাগিছে।
আছে চালাডৰ পৰা ধৰি মানে অল মানে বহুত ভেৰাইটিজ আছে আৰু বহুত বেছি ভাল লাগিছে। আৰু এতিয়া এয়া বাহিৰত ওলাই আহিছোঁ। আৰু ইমান ধুনীয়া ধুনীয়াকৈ ফটো মাৰিছোঁ মানে কি ক'ম আৰু নিজকে বহুত বেছি ভাল লাগিছে যেতিয়া ফটো কেইকণমান মানে কইনাৰ লগতো আৰু নিজৰে মানে সাঁচি ৰখা হ'ব আৰু পিছতো যাতে হেৰাই নাযায় বুলি চ' ইয়াতে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি থৈ দিওঁ। চ' কেনেকুৱা লাগিছে জনাবচোন আজি মোক মানে আৰু ভিডিঅ'টো আজি ইয়াতে সামৰি মাৰিছোঁ। বাই বাই। আৰু আপোনালোকে জনাবচোন মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনেকুৱা লাগে।